শিল্পী মানেই যেন সৃষ্টিশীলতাৰ এক অনন্য ৰূপ। বিভিন্ন সময়ত বিভিন্ন শিল্পী সত্তাই আমাক উপহাৰ দি আহিছে বহু উৎকৃষ্ট শিল্পকৰ্ম, সেয়া ছবিয়েই হওক নাইবা আন কিবা। আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ ওলাইছো তেনে এগৰাকী নিপুণ শিল্পীৰ হাতত প্ৰাণ পাই উঠা কিছু অসাধাৰণ ভাস্কৰ্য। হয়, এইগৰাকী নিপুণ শিল্পীয়ে নিজ হাতেৰে নিৰ্মাণ কৰে কাঠৰ কিছু গতিশীল ভাস্কৰ্য, যি দেখি আচৰিত হৈ পৰিব আপুনিও। কাঠেৰে তেওঁ নিৰ্মাণ কৰে বিভিন্ন জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আন বহু প্ৰতিমূৰ্তি, যাক তেওঁ দিব পাৰে গতিও। এই ভিডিঅ'টোলৈ মন কৰক। সামাজিক মাধ্যম এক্স অৰ্থাৎ পূৰ্বৰ টুইটাৰত বহুলভাৱে সমাদৃত হোৱা এই 30 ছেকেণ্ডৰ ভিডিঅ'টোৱে যেন বহু কথাই কৈ যাব খোজে আমাক। এই শিল্পীজনে কাঠৰ গতিশীল ভাস্কৰ্য আৰু বিভিন্ন ধৰণৰ সৰু সৰু প্ৰাণীৰ অট'মেটা তৈয়াৰ কৰে, যি দৃশ্য এবাৰ দেখিলে তাৰ পৰা যেন চকু আঁতৰোৱা অসম্ভৱ। মাছায়ুকি ষ্টুডা নামৰ এটি একাউণ্টত আপলোড কৰা এই ভিডিঅ'টোৱে ইতিমধ্যে প্ৰায় 8 লাখতকৈও অধিক নেটিজনৰ সঁহাৰি লাভ কৰিছে। দৌৰি থকা ঘোঁৰা, সাগৰীয় প্ৰাণী কিংবা অন্যান্য বিভিন্ন প্ৰাণীৰ গতিশীল ভাস্কৰ্য নিৰ্মাণ কৰি জনপ্ৰিয় হৈ পৰিছে এইগৰাকী শিল্পীৰ মহান শিল্পকৰ্ম। নিউজ ডেস্ক, ভইচ 24x7।